ঘোষণা কৰা হ'ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা বাণিজ্য বিজ্ঞান তিনিটা শাখাৰে ফলাফল। কলা শাখাত মুঠ 1,68,367 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। প্ৰথম বিভাগত 19,850 গৰাকী, দ্বিতীয় বিভাগত 44,191 গৰাকী, তৃতীয় বিভাগত 67,753 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ৰাজ্যখনত কলা শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ 78.28%। ইফালে বাণিজ্য শাখাত মুঠ 17,713 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণৰ বিপৰীতে প্ৰথম বিভাগত 3,870 গৰাকী, দ্বিতীয় বিভাগত 5,415 গৰাকী, তৃতীয় বিভাগত 6,334 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বাণিজ্য শাখাত ৰাজ্যখনত উত্তীৰ্ণৰ হাৰ 88.18%। বিজ্ঞান শাখাত মুঠ 39,574 গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে প্ৰথম বিভাগত 16,928 গৰাকী, দ্বিতীয় বিভাগত 14,747 গৰাকী, তৃতীয় বিভাগত 3,172 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ৰাজ্যখনত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 88.06%। ইফালে কলা শাখাত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক উত্তীৰ্ণৰ হাৰ দৰং জিলাত। জিলাখনত 89.07% কলা শাখাত উত্তীৰ্ণ হৈছে। মাজুলী, পশ্চিম কাৰ্বি আংলং, চিৰাং জিলাত বাণিজ্য শাখাত 100% উত্তীৰ্ণৰ হাৰ। বিজ্ঞান শাখাত শিৱসাগৰ জিলাত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক 95.97% উত্তীৰ্ণৰ হাৰ। পুনৰ মেধাৰ দৌৰত জিলিকি উঠিল নগাঁও। 25 গৰাকীকৈ কীৰ্তিমানে উজ্বলালে নগাঁও। ব্যুৰো ইনপুটৰ সহযোগত নেশ্যন টক্স 24।